দেওবাৰে হোজাই জিলাত যুগল কিশোৰ কেদিয়া ভৱনত হোজাই জিলাত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মত প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা কটাক্ষ কৰি কয় যে বিজেপি আৰু AIUDFৰ মিত্ৰতা হলেও অসমৰ বিভিন্ন জিলাৰ কংগ্ৰেছ আৰু AIUDFৰ দলে সমষ্টিসমূহ সহজেই বিজেপিৰ হাতত হস্তগত কৰিব। এই সভাত উপস্থিত থাকে বিজেপি অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, উপসভাপতি জয়ন্ত মল্ল বৰুৱা, হোজাই জিলাৰ বিধায়ক শিলাদিত্য দেৱ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, বিজেপি বিষয়ববীয়া আৰু সদস্যসকল। এই সভাত মুখত মাস্ক পৰিধান আৰু দূৰত্ব মানি সভাৰ কাম সমাপন কৰে। হোজাইৰ পৰা জিতেন শৰ্মাৰ ৰিপৰ্ট, নিউজ 31 অসম।